আজি গা ধুই এফালে যাম বুলি ভাবিছিলোঁ। বৰষুণ যাক বন্ধ নোহোৱা দেখি যোৱাটো কেঞ্চেল কৰিলোঁ। ধুনীয়াকৈ চাহ একাপ বনাই ল'লোঁ। ডাঙৰকৈ গান এটাও বজাই ল'লোঁ। গান শুনি শুনি চাহকাপ খালোঁ। ইমান দিনৰ মূৰত যে বৰষুণত তিতি তিতি গছৰ পাতবোৰ সেউজীয়া হৈ ওলাই পৰিছে। বেলটো বাজি উঠাত দৰ্জাখন খুলি দেখিলোঁ আমাৰ তলত থকা গেষ্ট হাউচত কাম কৰা ল'ৰাটোৱে ঘৰৰ পৰা বহুত পাচলি লৈ আনিছে। সিয়ে অনা উৰহি কেইটামান বনাবলৈ উলিয়াই ল'লোঁ। উৰহি কিনাৰত থকা আহবোৰ গুচাই ধুই দুটুকুৰাকৈ কাটি ল'লোঁ। চচপেনত উৰহি সিজাকৈ পানী গৰম কৰি 5 মিনিটমান উৰহি সিজিবলৈ দিলোঁ। উৰহিখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দি লগতে কেইফুটামান নহৰু, জলকীয়া আৰু অলপ সৰিয়হ দি মিক্সিত মাৰি ল'লোঁ। গৰম তেলত কাটি থোৱা পিঁয়াজখিনি বাদামী ৰং হোৱাকৈ ভাজি নমাই থ'লোঁ। শুকান জলকীয়া, কালজিৰা ফোৰণ দি পিছা উৰহিখিনি দি ভালদৰে লৰাই তাত নিমখ আৰু সোৱাদ হ'বলৈ অকণমান চেনি, ভাজি থোৱা পিঁয়াজখিনি দি পানীখিনি শুকাই যোৱালৈকে ভালদৰে লৰাই গেছ বন্ধ কৰি কেঁচা মিঠাতেল দিলোঁ।